হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি আগবঢ়াবলৈ ওলাইছোঁ, যিটো মোৰ এই ভিডিঅ'টোত ফাৰ্ষ্ট ৰেচিপি হয়। আৰু এই ৰেচিপিটোত আপোনালোকে অতি সহজে ঘৰতে কম বস্তুৰে বনোৱা এটা ৰেচিপি হয়। এই ৰেচিপিটোত কিনো সামগ্ৰীৰ প্ৰয়োজন হৈছে চাওঁ আহকচোন। যিহেতু এইটো মোৰ প্ৰথম ইউটিউব চেনেল, লগতে এইটো মোৰ প্ৰথম ৰেচিপি, সেই কথাখিনি কওঁতে অলপ ভুলো হ'ব পাৰে, সেই যাতে বেছিকৈ ধৰি নাথাকে। গতিকে চাওঁ আহকচোন। মই পেকেট চেৱৈ লৈছোঁ, গাখীৰ 2 কাপ লৈছোঁ। আপোনালোকে চেৱৈ অনুসৰি গাখীৰখিনি ল'ব পাৰে। কিচমিচ কেইটামান লৈছোঁ, লগতে কাজু কেইটামানো লৈছোঁ। আপোনালোকে চেনি নিজৰ সোৱাদ অনুসৰি ল'ব। তাৰপিছত মই ভাবিলোঁ চেৱৈ অলপ কম হ'ব, সেয়ে আৰু এক পেকেটৰ আধা দি দিলোঁ, যাতে কম নহয়। আনফালে গাখীৰখিনি অলপমান গৰম হ'বলৈ দিলোঁ। তাৰপিছত বেলেগ এটা পাত্ৰত গাখীৰখিনি ঢালি দি দিলোঁ। ঢালি দিয়া হোৱাৰ পাছত সেই গৰম গাখীৰখিনি ঢালি দিয়া হোৱাৰ পাছত আমি যিখিনি চেৱৈ আছিলে, সেইখিনি চেৱৈ অলপ অলপকৈ এই পাত্ৰটোত গাখীৰখিনিত চেৱৈখিনি গোটেইখিনি দি দিম। অলপ অলপকৈ দি দিলেও হ'ব, বা গোটেইখিনি একেলগে দি দিলেও কথা নাই। মই অলপ অলপকৈ দিছোঁ। গোটেইখিনি দিয়া হোৱাৰ পাছত এনেকৈ চেৱৈখিনি দিয়া হোৱাৰ পাছত মই গাখীৰখিনি আৰু চেৱৈখিনি মিক্স হ'বৰ কাৰণে লাৰি থাকিলোঁ। কেইমিনিটমান লাৰা হোৱাৰ পাছত, খুব বেছি 2-3 মিনিটমান লাৰিব, তাৰপিছত যাতে এইখিনি মিহলি হৈ যায় আৰু চেৱৈখিনি সিজি যায়। এনেকৈ অলপ লাৰি থাকিব, যাতে তলত লাগি নধৰে গাখীৰখিনিৰ লগতে চেৱৈখিনি। এনেকৈ অলপ টাইম থকা হোৱাৰ পাছতে অলপ টাইম লৰাৰ পাছত গাখীৰখিনি আৰু চেৱৈখিনি অলপ গোট মাৰিবলৈ ধৰিলে। যিহেতু মই গোটা চেৱৈ ভাল পাওঁ, সেয়ে বেছি গাখীৰ নিদিলোঁ। তাৰপিছত আপোনালোকে চেনি আগতেও দিব পাৰে, মই পিছত দি দিলোঁ। চেনি আপোনালোকে কম পৰিমাণে ল'ব পাৰে, বেছি পৰিমাণেও ল'ব পাৰে, আপোনালোকে সোৱাদ অনুসৰি লৈ ল'ব। মই যিখিনি খাওঁ সেইখিনি দি দিছোঁ। আৰু এনেকৈ চেনিখিনি দিয়াৰ পাছত মিহলি কৰিবলৈ ধৰিলোঁ। মিহলি কৰাৰ পাছত এনেকৈ গোটা হ'বলৈ ধৰিলে। এনেকৈ মোৰ চেৱৈখিনি হৈ গ'ল। চাওকচোন মোৰ চেৱৈখিনি বাৰু কেনেকুৱা হৈছে। আপোনালোকেও এবাৰ চেষ্টা কৰি চাব পাৰে, অতি সহজে, কোনো বেছি বস্তুৰ প্ৰয়োজন নোহোৱাকৈ। গতিকে যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে, তেতিয়াহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে পিছলৈ মই দিয়া ৰেচিপিবোৰ অতি সহজে আপোনালোকে চাব পাৰে।